হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। লগতে মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ কাপোৰ দেখি চাগে গমেই পাইছে আমি ক'লৈ যাবলৈ লৈছোঁ, আৰু কালিৰ পৰাতো ফুল প্ৰিপেৰেশ্যন চলি আছিলে আমি এজেগালৈ যাবলৈ। আৰু আজি সেইটো আশা পূৰণ হ'ল, আমি আজি গৈ আছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। আৰু লগত আহিছে মোৰ ভতিজা আহিছে, আৰু ভণ্টি, খুৰী আৰু মোৰ জাজলীকেইজনী, আৰু মা আহিছে আৰু মানুহজন। সকলোৱে আমি ইমান হাঁহি ধেমালিৰ মাজেৰে আহিলোঁ যে কেতিয়া আহিলোঁ গমেই নাপালোঁ, বহুত জল্দি হোৱা নিচিনা লাগিলে। আৰু এতিয়া ঢেকীয়াখোৱা মেইন গেটখন আমি পাৰ হৈ আহিলোঁ। ইমান মানুহৰ ভিৰ লাগিছে, চাওকচোন গাড়ীবোৰ কিমান দূৰৰ পৰা লাইন পাতিছে। এতিয়া আৰু বেছি টাইম নাই ঢেকীয়াখোৱা পাবলৈ। এয়া মানুহৰ সমাগম চাওকচোন বাৰু। আজি ছানডে যে সেইকাৰণে বেছি মানুহবোৰ আহিছে, বন্ধ বাৰ তাতে। আজি সঁচাই বহুত ভাল লাগিছে। বহুত দিনৰ অপেক্ষাৰ অন্তত ঢেকীয়াখোৱা নামঘৰ চৌহদত থিয় হ'লোহি। খুবেই ভাল লাগি আছে মনটো। গাড়ীখন পাৰ্কিঙত থৈ শৰাইভাগৰ কেইটামান ফল মূল ল'বলৈ বাকী আছিলে, সেইকাৰণে আপেল চাপেল কিবাকিবি কেইটামান ইয়াতে লৈ ল'লোঁ। তাৰপাছত এতিয়া নামঘৰৰ ভিতৰলৈ যাম। আমাৰ আহিছে আকৌ জোতা ইয়াতে খুলি থৈ গৈছে। আমি গাড়ীৰ ভিতৰতে জোতা চেণ্ডেলবোৰ খুলি থৈ আহিলোঁ। ইয়াতো এনেকৈ ইমান ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে জোতা চেণ্ডেল থ'বলৈ। তাৰপাছত এতিয়া নামঘৰৰ একদম ভিতৰত সোমাবলৈ লৈছোঁ, আৰু সেয়া মানুহজন আগবাঢ়ি গৈছে। ভণ্টি, মই, এয়া মানুহৰ ভিৰ মানে বহুত মানুহ আছে আজি। মা আৰু খুৰী মানে শৰাই বস্তুখিনি দিবলৈ তাত লাইনত ৰখি আছে, সেইবাবে আমি মা আৰু খুৰীলৈ ৰখি আছোঁ ইয়াতে। ইমান ভিৰৰ মাজত মই যিমানটো পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু ভালকৈ বৰ দেখাব নোৱাৰিমো চাগে, কাৰণ বেটাৰীও বহুত আমনি কৰি আছে, তাৰ কাৰণে বেয়া নাপাব। আৰু এইফালে ভক্তসকলে চাকি দি আছে, আৰু ইয়াত বহুত ভিৰ লাগি আছে, আৰু সেইবাবে বহুত সময় ৰোৱাৰ পাছত আমি চাকি দিবলৈ জেগা অকণ পালোঁগৈ। নিজৰ লগতে আপোনালোক সকলোৰে মংগল কামনাৰ হকে চাকি গছ আগবঢ়ালোঁ ভগৱানৰ ওচৰত, আৰু আশা কৰোঁ আমাৰ সপোনবোৰ যাতে পূৰ কৰি দিয়ে, আৰু আপোনালোক সকলোৱেও ভালে কুশলে থাকে। আজি আমাৰ মানুহজন একেবাৰে দৰা সাজত আহিছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। আজি ক'লে আহিছিলে আকৌ কেইখন নাম ঘৰ দিয়া? ইয়াৰ দোকান বজাৰবোৰ দেখি একদম পূজা ফিল এটা আহি গৈছে। এনেও পূজা পাইছেহি বাৰু। ইয়াত লেডিছৰ বস্তুৱে বেছি আছে, আৰু ইমান ধুনীয়া ধুনীয়া নহয় বস্তুবোৰ, দেখিলে এনেকুৱা লাগে যে গোটেই দোকানখনেই উঠাই দিওঁ। মানুহজনক তেলিয়াই মেলি পৰা ইয়েৰিং দুযোৰ ল'লোঁ, আৰু এযোৰ মানে ভণ্টিৰ কাৰণে, এযোৰ মোৰ কাৰণে। আৰু ইয়াত মানে এটা বিশেষ প্ৰব্লেম দি আছে, সেইটো হৈছে নেট নাই ইয়াত, জিপে কাম নচলে, সেইটো কাৰণে বৰ প্ৰব্লেম হৈছে। আমি কেছো সিমান নানিলোঁ হাতত, আৰু আপোনালোকে যদি আহে ইয়ালৈ তো কেছ লৈ আহিব, ইয়াত মানে স্কেনাৰ কাম নকৰে। আৰু তাৰপাছত এতিয়া আমি প্ৰসাদ ল'বৰ কাৰণে লাইন পাতিম। ভিতৰত ইমান সমাগম হৈছে, সেইবাবে বাহিৰতে অকণমান নিজানত বহোঁ বুলি ভাবিলোঁ। ইয়াতো একেই পূৰা চবেই চেলফি মৰাত ব্যস্ত, চবেই যোৰা পাতি চেলফি মাৰিছে, কিন্তু আমাৰহে বেড লাক, চেলফি টেলফি উঠাবলৈ মন নগ'ল, ইমান গৰম উঠিলে, সেইকাৰণে এনেকৈ এনেই বহি থাকিলোঁ অকণমান টাইম। আৰু মানুহবোৰ অকণমান কমিছে, আৰু সেইবাবে অকণমান নামঘৰভাগ দেখাই দিছোঁ আপোনালোকক। লাহে লাহে ভকতসকলো গ'লগৈ চাগে।
আমাৰো আহিব সময় হৈ আহিছে আৰু আমিও ঘৰলৈ যাওঁ। আজিলৈ আহোঁ তেন্তে বাই বাই।